নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ আগলৈ এটি নতুন ভিডিঅ'লৈ পুনৰ আহিছোঁ। এয়া মই পথাৰৰ মাজৰ পৰা আপোনালোকক এটি ভিডিঅ' আপোনালোকৰ আগলৈ প্ৰস্তুত কৰি উলিয়াইছোঁ। এয়া দেখিছে পথাৰত এনেদৰে বগলীবিলাক কাউৰীবিলাক পৰি আছে, চৰাইবিলাক পৰি আছে। ইয়াত আছে শালিকী চৰাই, বগলী, কাউৰী, অন্যান্য পক্ষী আহি ইয়াত পৰিছেহি। যিহেতু আজি আমি ট্ৰেক্টৰে হাল বোৱাইছোঁ। এয়া এখন 4-হুইলাৰ ট্ৰেক্টৰ, আৰু এই ট্ৰেক্টৰখনে আহি ইয়াত হাল বাইছে খুব ধুনীয়াকৈ মাটিবিলাক চহাব পাৰিছে। তো এই ট্ৰেক্টৰে যি চহাওঁতে যিবিলাক কেঁচু কুমটি ওলাইছে সেইখিনি এই চৰাইবিলাকে ভক্ষণ কৰিছেহি আহি, আৰু সুন্দৰ পৰিৱেশ ভাল লাগিছে যে এনেদৰে মানুহৰ মাজত আহি চৰাইবিলাক পৰিছে। এইটো এটা খুব ভাল লগা দৃশ্য হয়। এনেকুৱা দৃশ্যবিলাক সাধাৰণতে দেখিবলৈ পোৱা নাযায়, কিন্তু এইবিলাক এই পথাৰবিলাকত যেতিয়া আমি হাল বাই দিয়া পাছত তেওঁলোকে আহাৰ গ্ৰহণ কৰিবলৈ আহি এনেদৰে উপস্থিত হৈছে, আৰু এই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ মই সুবিধা পাইছোঁ। তো এয়া দেখিছে এখন 4-হুইলাৰ ট্ৰেক্টৰ হয়, যিখন ট্ৰেক্টৰে খুব ধুনীয়াকৈ মাটিবিলাক চহায়। ইয়াৰ যি মাটি চহোৱাৰ পৰিমাণটো খুব ভাল হয়, আৰু এই ট্ৰেক্টৰ ড্ৰাইভাৰজনক শলাগিছোঁ মই, যিহেতু তেওঁ খুব সুন্দৰকৈ মাটিবিলাক চহাবলৈ সক্ষম হৈছে। তো এয়া আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ পথাৰৰ মাজৰ পৰা, যিহেতু এয়া খেতি ভৰ হৈছে লাহেকৈ। তো এইবিলাক মাটিবিলাক এনেকৈ চহাই দিয়াৰ পাছত ইয়াৰ পাছত 1 চাহ 2 চাহ 3 চাহ এনেকৈ বাই মেলি মাটিবিলাক ৰুব লাগিব। আৰু কঠীয়াবিলাক পৰা হ'ল যিহেতু এই ৰুবলৈ সময় হৈছেহি, আৰু খুব ধুনীয়াকৈ জোখ লাগিছে আজি এইবাৰ বতৰটো। তো এই পৰিৱেশ চোৱা বতৰ দেখিছেনে, পানীবিলাক লাহেকৈ জোখ লাগিছে, আৰু অলপ পানী হ'লে বোলে ইয়াত ৰুবলৈ পোৱা যাব। তাকে আপোনালোকক অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আৰু আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টো লৈ আকৌ পুনৰ আপোনালোকৰ আগলৈ আহিম। তেনেহ'লে আজিলৈ বাই বাই, টাটা, জয় জৱান।